যদি সেই ল'ৰাজনক বিয়া পাতলা হয়, মইতো কি ধুনীয়া লাগিল হয়। এই চশমাযোৰো পিন্ধি লৈছোঁ, মানে একদম হিৰ' লাগিল হয়। আৰু মই কইনা হ'লেতো বৰ ধুনীয়া লাগিল হয়। এই কইনা হ'বলৈ সেই ল'ৰাজনে মোক দেখাতো ইমান ধুনীয়া আছিল, মোক বিয়া কৰাম বুলি কৈছিল। কিন্তু ঘৰৰ মানুহে মোক বিয়া নিদিলে। মই সেই ল'ৰাজনৰ লগত বিয়া হ'লোঁ হয় যদি, এতিয়াতো মই ল'ৰা ছোৱালী বিয়া দিব পাৰিলোঁ হয়। ইমান ধুনীয়া ল'ৰাজন আয়ো দেখি মই এই অলংকাৰে মানুহক শোভা নকৰে। যিমান অলংকাৰ পিন্ধিলেও, অলংকাৰ হৈছে শিৰৰ সেন্দুৰখিনিয়ে, স্বামীৰ অলংকাৰ হৈছে এই শিৰৰ সেন্দুৰখিনিয়ে। মই যদি শিৰৰ সেন্দুৰখিনি ল'ব পাৰিলোঁ হয়, আৰু এই বিয়া নোহোৱাই ভাল হৈছে। এই ল'ৰাজন বদমাছ। মই ভাবিছিলোঁ দেখাত ধুনীয়া হ'লে কি হ'ব, এনেকৈ থকায়ে ভাল হৈছে। ইমান ল'ৰা পৰাইছে মোক, মানে এই ৰূপত মুগ্ধ হৈ বহুত মানে ডিষ্টাৰ্ব দিলে বিয়াৰ কাৰণে। কিন্তু মই কইনাজনী হ'লেতো ইমান ধুনীয়া লাগিল হয়, কিন্তু মোক বিয়া হ'ব নিদিলে। প্ৰভু, আপোনাৰ শ্ৰীচৰণৰ প্ৰাৰ্থনাটো মোৰ বিয়াৰ বাবে টেনশ্যন নাই, কিন্তু অভিনয়টো কৰিবৰ কাৰণে বৰ ভাল লাগিছে। মোৰ পুৰণি কথাবিলাক মনত পৰিছে আয়ৈ দেখি। এনেকুৱাকৈ মানে কেতিয়াবা মেকআপ কৰি থাকিলে কেতিয়াবা মানে মন যায় যে মোৰ কইনাজনী এনেকুৱা হ'লেতো বৰ ধুনীয়া লাগিল হয় ৰাইজ, হয়নে নহয় চাওক। কিন্তু বিয়াৰ কাৰণে মোৰ কোনো টেনশ্যন নাই। ধন্যবাদ।